কপা আজি কপাহৰ গছ দেখুৱাম আপোনালোকক চাই যাব। কপা ছিঙি আছোঁ এয়া কপা গছত লাগে। এতিয়া আমি ছিঙি ইয়াৰ পৰা কপাবোৰ উলিয়াম কেনেকৈ উলিয়াই চাই থাকিব। এয়া আমি কপা গছৰ পৰা ছিঙি আনিলোঁ। ছিঙি পেলাই আমি এই গুটিটোৰ পৰা এনেকৈ গুচাইছোঁ। এয়া আকৌ ইয়াৰ পৰা গুচাব লাগিব কেনেকৈ গুচাই দেখুৱাম। চাকি জ্বলাব পাৰিব ধুনীয়াকৈ ঘৰুৱা কপা। বৰ্তমান যুগত এতিয়া ঘৰুৱা কপা পাবলৈ নাইকিয়া হৈছে। এতিয়া কাপোৰে দি বনোৱা কপা পাবলৈ লৈছে। বৰ্তমান এই কপাহে চাকি গছ জ্বলাই থাকিব ধুনীয়াকৈ জ্বলিও থাকে। দেবুকুৰে এইকেইটা হেৰি কৰিছে, মই এইকেইটা দেখিছে, এতিয়া মই ইয়াত থৈছোঁ। মইহে বেছি স্পীডত গুচাইছোঁ দেই। মই এতিয়া গুচোৱাও নাই। মই আগতে এইবিলাক উলিয়াই লওঁ, তুমি গুচাই থাকা। উপৰি কপা গুচাই কেনেকুৱা লাগিছে? মজা লাগিছে। মজা লাগিছে? সঁচাকৈ? কপা গুচাই বহুত ভাল লাগে। ভিডিঅ' হ'লনে নাই আকৌ? কথা কৈ আছোঁ হয়, আমি ভিডিঅ' হৈছে নাই আকৌ? তুমি চাই আহাগে। হে? চালে তুমি চাই আহাগে। চাই আহোঁগৈ নি? হৈছে নাই বাৰু আৰু অলপ গুচাই লওঁ ৰ'বা। হৈছে যেন লাগিছে, মই কৰি আহিছোঁ বাৰু। মই চাই আহিছোঁগৈ ৰ'বা। এই নালাগে হ'ব গুচোৱা। যদি আকৌ হেৰি হৈ যায়? হে? যদি আকৌ হেৰি হৈ যায়? ভিডিঅ' নহ'লে এতিয়া কি হ'ব? মই নাজানো তোমাৰ ওপৰত দুখ চাব। ৰুপলীয়ে কপা গুচাই বহুত ভাল পায়। ৰুপলীয়ে জনা নাছিল যে কপা গছত লাগে, আজিহে গম পাইছে হয় নাই? মই আগতে গম পাওঁ। আগতে গম পোৱা নি কপা? মই দেখি থাকোঁ নহয়। ক'ত? এইবিলাক এতিয়াও দেখি গছত দেখি থাকে। অঁ। কপাহৰ গছ বৰ বেছি ওখও নহয়, একো যতনো কৰিব নালাগে, গুটিকেইটা দি থ'লে ধুনীয়াকৈ কপাহৰ গছ গজে। আগতে মই বহুত হেৰি থলে। কষ্টও কৰিব নালাগে, ভালকৈ এনেই ৰুই থ'লেই হ'ল আৰু জাষ্ট। গছজোপা বেছি ডাঙৰো নহয়, জোপোহা গছ হয়। মধুৰি গছতকৈ সৰুৱে হয় সেইডাল। মধুৰি গছতকৈ সৰু হয়, উপলীয়ে কৰি দিছে। প্ৰায় 10-12 ফুটমান হয়। বা ইমান ওখ নহয়ও কিছুমান। ইয়াতকৈ সৰু হৈ এজোপা গছতে বহুত লাগে। সৰু হ'লেও বহুত লাগে। বহুত লাগে। আৰু এছিয়া কপাহত 2, 3, 4, 5, 6, 7, 8, 9টা গুটি থাকে। সেই 9টা গুটিৰ পৰা আকৌ 9জোপা গছ গজিব। সেইকাৰণে আমাৰ ওচৰত এতিয়া বহুত গুটি হৈ গ'ল। বুলি গুটি বিকিবা নি? কিমানকৈ লগাবা? 10। এটা গুটি? এনে কৈছোঁ। এটা গুটি 1। এটকাকৈ লগাইছোঁ আমি। লাগিলে জনাব। যদি বেছিকৈ লাগে লৈ যাব। যদি কমকৈ লাগে তেতিয়াও লৈ যাব। লৈ যাম। আৰু আমি কপা গুচাই আছোঁ। গুচাই হোৱাৰ পিছত আমি দেখুৱাম কিমান কপা পালোঁ আজি। তাৰপিছত আমি এইকেইটা গল্টি কৰিম। তাৰপৰা আপোনালোকক কম। এছিয়া কপাহত আচলতে এটা গুটিৰ ভিতৰত এনেকৈ এছিয়া, দুচিয়া, তিনিচিয়া থাকে। এবাৰ কলাই। হা? এবাৰ কলা নি? এবাৰ ক'লোঁ নি? নাই কোৱা দেই। মোক কৈছিলা। এইদৰে আমাৰ চেনেলটো চাই থাকিব। উপলীয়ে কৈ দিব এতিয়া কথা বাঢ়ি গৈ থাকে কথা। আপোনালোকে আমাৰ চেনেলটো চাই থাকিব সদায় নতুন ভিডিঅ' দি জনাই যাওঁ। তেওঁলোকৰ যি জেগাৰ পৰা চব হেৰি দি দিম। আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব চব কৰিব। আমি এনেকৈ নজনা বস্তুবোৰ দেখুৱাই থাকিম। এতিয়া কপাহৰ বহুতে গম নাপায় সৰু ল'ৰা-ছোৱালীয়ে কপা গছত লাগে বুলি হয় নাই? এতিয়া ভিডিঅ'টো চাই দেখিব। এতিয়া মোৰ ভাগৰ সৰু ভণ্টিও আছে, তাইও গম নাপায় এতিয়ালৈকে কপাহ গছত লাগে। তাই কপাহ দেখিও পোৱা নাই ইমানকৈ হেৰি কপাহে দেখি পাইছে। কিন্তু গছত দেখা নাই। তাইও এতিয়া ভিডিঅ'টো আমি দেখাই দিমগৈ তাইক হয়। যদি তাই এতিয়া থকাহেঁতেন মই তাইক দেখালোহেঁতেন কপাহকেইটা কেনেকুৱা গজিছে কি কথা। এতিয়া ভিডিঅ'টো পিছে হৈ যায় নাই ইমানবোৰ কথা কৈ আছোঁ হয় আমি। নহ'লে আকৌ প্ৰথমবাৰ ক'ব লাগিব নি? নহ'লে আকৌ প্ৰথমবাৰ ক'ব লাগিব নেকি? সেয়া কপা কিমান হ'ল আপোনালোকক দেখুৱাইছোঁ। সেয়া কপা। কপাহৰ গছৰ তলত পুলি গজিছে। এইবোৰ কপাহৰ পুলি। এয়া কপাহৰ গুটিবোৰ আমি গুচাই হৈছেগৈ। এয়া কপা ওলাইছে। এয়া উপলীয়ে কপা গুচাই আছে। উপলীয়ে দেখুৱাই দিয়া। এয়া উপলীয়ে কপা গুচাই আহিছে। এতিয়া উপলীয়ে ক'ব কপাহৰ পৰা কি কৰিব পাৰি আপোনালোকে ক'ব শুনিব। আজি মই কৈছোঁ কি কপাহৰ পৰা কি বনায়। কপাহৰ পৰা সূতা, গাৰু বনায়, লেপ বনায় আৰু ঢেৰ বস্তুবিলাক বনায়। কাপোৰ সেইবিলাক কাপোৰো বনায় চব বনায় একদম। কপা কিমান পালা? বহুতকেইটা। 1 কেজিমান হ'বগৈ নে? 1 কেজিতকৈ চাগে বেছিয়ে হ'ব। আৰু কপা কিহত ব্যৱহাৰ কৰা হয়? কপাহৰ কাপোৰ-চাপোৰ সেইবিলাকত। আৰু বেডশ্বীট বোলে গাৰু
আৰু চাকি জ্বলাবলৈ ব্যৱহাৰ কৰা হয় নেকি? সেইকেইটা এইবিলাক কপা আমি নামঘৰতো জ্বলাবগৈ পাৰোঁ বা গোঁসাই ঘৰত। চাকি জ্বলাবলৈ ভাল ন? গোঁসাই গৈছেগৈ আৰু কপা। এইবিলাক কপা দি আমি যদি বেছিকৈ কপা থাকে আমি এইকেইটা দি কাপোৰো বনাই দিব পাৰোঁ। গজিব পুলি গজিব। পুলি কেনেকুৱা হয় দেখুৱাম এতিয়া।